চাই খুব বেছি ভাল পাব আৰু এণ্টাৰটেইনিং হ'ব। আমি দুয়োটাই খুব সৰু কালৰে বন্ধু। আমি লগ হ'লে মানে বহুত দিনৰ মূৰত লগ হওঁ আৰু খুব হাঁহো ফূৰ্তি কৰোঁ। কিছুমান পুৰণা কথাবিলাক মনত পৰে আমাৰ। আৰু আমাৰ দুটাৰ মাজত বহুত কিবা কিবি আছে আৰু কথাবিলাক মানে জমনিবিলাক আছে। হয়, আমি মানে কি হয়, ৰিলেক্সেশ্যন বুলি কোৱা যিটো বস্তু সেইটো কেৱল প্ৰকৃত বন্ধুজনৰ মাজতহে পোৱা যায়, যিটো হয়তো আমাৰ দুয়োজনৰ মাজত আছে। আৰু আমি যেতিয়া লগ হওঁ নাজানো কিমান পুৰণি কথা বা কিমান কথা ওলায় আমাৰ দুয়োৰে মাজত, যিবিলাক কথা পাতোঁ অকলশৰীয়াকৈ, যিবিলাক আমি বেলেগক হয়তো শ্বেয়াৰ কৰিব নোৱাৰোঁ, কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰাখিনি আমি দুয়োটাই শ্বেয়াৰ কৰোঁ। হয়তো সদায় লগ পোৱা নাযায় বা সদায় কথা পতাও নাযায়, কিন্তু যিদিনাখন আমি দুয়োটাই লগ হওঁ সেইদিনাখন আমাৰ কিমান কথা ওলায়, ক'ৰ পৰা ওলায় আমি নাজানো, কিন্তু যেন সকলোখিনি খুলি কৈছোঁ কাৰোবাক বিশ্বাস কৰিব পৰাকৈ, যাৰ পৰা হয়তো এইটো বিশ্বাস থাকে যে মোৰ কথাখিনি হয়তো বেলেগৰ মাজলৈ কেতিয়াও গুচি নাযায়। সেইখিনি বন্ধুত্বই লাগে একচুৱেলি। আৰু আমাৰ আজি জন্ম হ'বলৈ যিমান দিন হ'ল আমাৰ দুয়ো ফ্ৰেণ্ডশ্বিপটো সিমান দিন হ'ল। আৰু আমাৰ মানে জন্মৰ যিটো বছৰ সেইটোও একেলগৰ হয়। একেলগে পঢ়িলোঁ, একেলগে ডাঙৰ হ'লোঁ একচুৱেলি আগত, তাৰপিছত একেলগে পঢ়িলোঁ, তাৰপিছত বেলেগ বেলেগকৈ পঢ়িলোঁ, বেলেগ বেলেগকৈ থাকিলোঁ, হয়তো 2 বছৰ 3 বছৰ আমি লগো নাপাওঁ, কিন্তু তাৰপিছতো আমাৰ দুয়োটাৰ ফ্ৰেণ্ডশ্বিপটো কিন্তু কেতিয়াও মানে হেৰাই নগ'ল। হয়তো এনেকুৱা হৈ যায় আমি এতিয়া কাজিয়া কৰোঁ, মানে খুব কাজিয়া কৰোঁ, হয়তো বায়েক ভনীয়েকৰ নিচিনা যিটো কাজিয়া সেইটো আমাৰ দুটাৰ মাজতো আছে। কাজিয়া লাগিলে কেতিয়াবা নামতা নামতিকেও থাকোঁ, নামতাটো আমাৰ মাজত হয় মাজে মাজে, আমি 6 মাহ বছৰো পাৰ হ'ব, কিন্তু মানে কাৰোবাৰ কোনোবা সেইখিনি সময়ত যদি কোনোবাটোৰ বাৰ্থডে আহে বা কিবা স্পেচিয়েল দিন এটা আহে, আমি কিন্তু উইচ কৰিব কেতিয়াও নাপাওঁ আৰু। এই ৰিচেণ্টলি মানে মাজতে কথা এটা কৈ দিওঁ, ৰিচেণ্টলি মানে আমাৰ নামাতা নামাতি হৈ আছিল, মানে 1 year হৈ গৈছে। তাৰপিছত মই ফোন কৰিলোঁ নেকি, মই ফোন কৰিছোঁ তাইক, ফোন কৰি মানে কিবা কিবি সিদিনাখন দোকানত মানে মোক দেখা পাইছে বা তাই মোক মাতিলে সৰু ইফালে, তাৰপিছত গ'লোঁ, তাৰপিছত কথা পাতিলোঁ, তাই মোক ক'লে তোৰ ষ্টেটাছ মই কিয় নাপাওঁ, মই যদি নাম্বাৰ ডিলিট কৰিছোঁ। তাৰপিছত মানে তাই মোক দমৰে নাম্বাৰ দে, তাৰপিছতে নাম্বাৰ দিলোঁ, আকৌ নাম্বাৰ ছেভ কৰিলোঁ, আকৌ আমাৰ আৰম্ভ হ'ল। মানে আমাৰ দুটাৰ এইটো বিশ্বাস আছে যে আমি দুটাই মানে আমাৰ অভিমানটো একচুৱেলি কাজিয়া নহয়, অভিমানটো আমাৰ বহুত দীঘলীয়া। মানে যেতিয়া আমাৰ অভিমান আহিব মাজত, আমি হয়তো বহুত দিনৰ কাৰণে কোনোবাখিনিত আমাৰ দুয়োজনৰ মাজত কি হৈ যায় নাজানো, কিন্তু আমাৰ মনত এইটো বস্তু থাকে যে তাই আহিব, মনত কোনোবাটোৱে মাতিব, মানে বিশ্বাসটো আছে। সেইখিনি হয়তো বেলেগৰ মাজত আমি নাপাওঁ। আৰু সেইখিনিয়ে যিটো মানে মানুহে কয় যে যিকোনো ৰিলেশ্যনশ্বিপ এটা যদি 7 বছৰ থাকে, সেই ৰিলেশ্যনশ্বিপটো কেতিয়াও ভাঙি যোৱাৰ চান্স নাথাকে। 7 বছৰ বেছি হ'ল, 7 বছৰ, আজি 24-25 বছৰীয়া এটা ৰিলেশ্যন, যিহেতু আমাৰ জন্ম হ'ব আজি 25 বছৰ হোৱা নাই, হ'ব আৰু। গতিকে 24-23 বছৰীয়া এটা ৰিলেশ্যন, আৰু সেই ৰিলেশ্যনটো যে ইমান মানে থুনুকা নহয় সেইটো কথা আমি দুয়োটাই জানো। এতিয়া মানে বৰ্তমান মানে হৈ গৈছে, গম পোৱা হৈ গৈছোঁ আৰু আমি কথা। আৰু মানে আমাৰ দুটাৰ এই বিশ্বাসটো আছে যে কোনোবাই যদি আমাৰ দুয়োটাৰ মাজত আহি কয় যে এই তাই এনেকুৱা কৈছে, তাই অমুক কৰিছে, আমি মানে শুনিব লাগে, শুনিছোঁ যদি শুনিব পাৰোঁ, আৰু পাৰালৈকে আমি মানে ইগন'ৰ কৰোঁ, এভইড কৰি আছোঁ। মইতো ফুল ইগন'ৰ, মানে জনাই গৈছোঁ মই এনেও, মানে তাই জানে মই কাৰো কথাত ইমান গুৰুত্ব দি নাথাকোঁ, যিটো মানে মই জানো নহয় তাই কেনেকুৱা। সেইখিনি বস্তু লাগে এটা ৰিলেশ্যনশ্বিপত, আৰু আমাৰ দুয়োটাৰ মাজত সেই বণ্ডিংটো আছে। আৰু আমি বিচাৰোঁ যে প্ৰত্যেকজনী বেষ্ট ফ্ৰেণ্ডে এনেকৈ থাকক, য'ত মানে কাৰোবাক ক'ব নোৱাৰা কথাখিনি ক'ব পাৰি, য'ত ৰিলেক্সেশ্যনটো পোৱা যায়, সেইটোৱে বেষ্ট ফ্ৰেণ্ড। আৰু আমি হয়তো বেষ্ট ফ্ৰেণ্ডতকৈ বেছি নহয়, কিন্তু মানে বহুত বেছি গভীৰ এটা ফ্ৰেণ্ডশ্বিপ আমাৰ মাজত। কেতিয়া মানে চাথ দিব লাগে, অকথামিখিনি বা আমাৰ মাজৰ যিখিনি ক'ৰবাত দুষ্টামিখিনি লুকাই থাকে, সেইখিনি কিন্তু আমি দুয়োটাৰ আগত শ্বেয়াৰ কৰিব পাৰোঁ, যিখিনি বেলেগক ক'লে হয়তো আমাক মানে দুষ্ট ছোৱালী, বৈজাত ছোৱালী, মানে মন খুলি হাঁহিব পাৰোঁ। আমি এতিয়া লগ পাইছোঁ কিমান হাঁহিছোঁ, মানে দূৰৰ পৰা শুনিছে আৰু আমাৰ বেলেগৰ লগত যেতিয়া মানে আমি চিঞৰিম বা হাঁহিম, আমি 10 বাৰ ভাবিব লাগিব যে এতিয়া যদি আমি ক'বলৈ যাওঁ কি বুলি ভাবে, মানে ছোৱালীজনী ইমান চঞ্চল, হাঁহিছে, বা মানুহ হিচাপত আমি প্ৰত্যেকজন মানুহৰ লগত কথা পাতোঁতে আমি ভাবিব লাগিব, নিজৰ গাম্ভীৰ্যটো ৰাখিব লাগিব। কিন্তু যে আমি দুয়োটা যেতিয়া কথা পাতিম, আমি বুলিয়ে কোৱা নাই, যিমানখিনি হয়তো আমাৰ নিচিনা বন্ধু বা বান্ধৱী আছে সিহঁতৰ মাজত সদায় এইটো বস্তু থাকি যায় যে যেতিয়াই নহওক সেই ভাৱটো নাথাকে যে মই এই কথাটো ক'লে এইবা কি ভাবিব বা এইবা কি ভাবিব।